এক গুৰুত্বপূৰ্ণ খবৰ, প্ৰবল বৃষ্টিপাতৰ ফলত ডিমা হাছাওত বিস্তীৰ্ণ এলেকা জলমগ্ন। পাহাৰীয়া জিলা ডিমা হাছাওত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত জিলাখনৰ বিভিন্ন স্থানত প্ৰলয়সদৃশ পৰিৱেশৰ উদ্ভৱ হয়। জানিব পৰা মতে, নিশাৰে পৰা ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙৰ লগতে জিলাখনৰ মাইবং, মাহুৰ আদি এলেকাত প্ৰবল বৃষ্টিপাতৰ সূত্ৰপাত হয়। ফলত হাফলং চহৰত পুৱাৰে পৰা পানীৰ প্ৰবল সোঁতে স্থানীয় লোকৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। বহু সংখ্যক লোকৰ বাসভৱন, ব্যৱসায়িক প্ৰতিষ্ঠান আদিত বাঢ়নি পানী সোমাই অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে সা-সম্পত্তিৰো বিস্তৰ ক্ষতি কৰে। পৰিৱেশৰ প্ৰতিকূলতাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ সকলো বিদ্যালয় অহা 4 মে' পৰ্যন্ত বন্ধ ঘোষণা কৰা হৈছে। আমি লেংডন বাতৰিৰ দৰ্শকসকলক পুনৰবাৰ জনাইছো, প্ৰবল বৃষ্টিপাতৰ ফলত ডিমা হাছাওত বিস্তীৰ্ণ এলেকা জলমগ্ন। পাহাৰীয়া জিলা ডিমা হাছাওত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত জিলাখনৰ বিভিন্ন স্থানত প্ৰলয়সদৃশ পৰিৱেশৰ উদ্ভৱ হয়। জানিব পৰা মতে, নিশাৰে পৰা ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙৰ লগতে জিলাখনৰ মাইবং, মাহুৰ আদি এলেকাত প্ৰবল বৃষ্টিপাতৰ সূত্ৰপাত হয়। ফলত হাফলং চহৰত পুৱাৰে পৰা পানীৰ প্ৰবল সোঁতে স্থানীয় লোকৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। বহু সংখ্যক লোকৰ বাসভৱন, ব্যৱসায়িক প্ৰতিষ্ঠান আদিত বাঢ়নি পানী সোমাই অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে সা-সম্পত্তিৰো বিস্তৰ ক্ষতি কৰে। পৰিৱেশৰ প্ৰতিকূলতাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ সকলো বিদ্যালয় অহা 4 মে' পৰ্যন্ত বন্ধ ঘোষণা কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।